নমস্কাৰ মোৰ আন্তা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি উপস্থিত আছো ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত হয়তো বহুতে ৰংঘৰ দেখিছে কিন্তু আজি আমি ৰংঘৰৰ বহু আপুনি জনা নজনা বহুখিনি কথা জানিবলৈ চেষ্টা কৰিম শিৱসাগৰৰ মানস কলিতা দাদাৰ জৰিয়তে এয়া আমাৰ মাজত আজি আপোনালোকক গোটেই শিৱসাগৰৰ ৰংঘৰৰ গোটেই বিষয়টো বহু জনা নজনা কথা তেওঁৰ মুখেৰে আমি জ্ঞাত হ'ম তেখেত 2018 চনত অসমৰ বেষ্ট টুৰিষ্ট গাইড এৱাৰ্ড লাভ কৰিছিল গতিকে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ গতিকে আহক আমি গৈ ৰংঘৰৰ কথা আমি পাতি যাম নমস্কাৰ মোৰ পৰিচয়টো দিলে মানস কলিতা যেটো আমি ৰংঘৰতে আছো আৰু ৰংঘৰত থকা কিছুমান বস্তু লাহেকৈ দেখুৱাই দিছোঁ সেই ওপৰ ফাললৈ যেটো মানে অংশ আছে এখন নাও লুটি খুৱাই দিলে যেটো শেপ হয় সেই শেপটোত আছে আৰু সেই শেষৰ ফাললৈ এনেকৈ যে যেটো অংশ আছে সেই অংশটো হৈছে মগৰ তাতে মগৰী চৰা নাৱৰ আৰ্হিত ওপৰৰ অংশটো বনোৱা আছে দ্বিতীয় এটা কথা আমি মাজৰ যেটো অংশ আছে সেই অংশটোলৈ সাধাৰণতে আমি ধ্যান দি যদি চাওঁ তাত দেখিব চাৰিজন মানুহ থিয় হৈ থকা এই পজিশনটোত আছে এনেকে এই পজিশনটোত আছে মাজৰ যি দুজনে এনেকে আছে আৰু কাখত যি দুজনে আছে এজনে হু ভৰিটো এনেকে আছে আৰু ইজনে বাও ভৰিটো এনেকে আছে সেই অংশটো চাবলগীয়া তৃতীয় কথা ইয়াত যদি আমি চাওঁ এই ফালৰ পৰা যদি আমি চাওঁ এখন দুখন তিনিখন চাৰিখন পাঁচখন মানে দুৱাৰ আমি সন্মুখ ভাগৰ পৰা দেখা পাম এতিয়া আহোম স্বৰ্গদেউসকলৰ দিনত সাধাৰণতে সন্মুখ ভাগ বুলি ক'লে সেই হিফালে থকা ৰূপহী পথাৰৰ অংশটোকহে বুজিছিল আৰু এতিয়া আমি এইটো সাইডৰ পৰা আহিলে মানুহৰ কেতিয়াবা কনফিউজো হয় সাধাৰণতে ৰংঘৰৰ মূল গেটখনতে ৰৈ দিয়েহি কিন্তু গেটখন বন্ধ হৈ থাকে একচুৱেলি সেইখন মূল গেট এতিয়া নহয় অলপ আগেদি আহি পেলাই সেই অংশদি চুকৰ যিটো অংশ আছে সেইডোখৰতে পাৰ্কিঙো আছে আৰু সেইডোখৰতে ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ অফিচটো আছে তাতে আপুনি এন্ট্ৰি লৈ সোমাই আহিব পাৰিব তাৰো এটা কথা আৰু এটা মানুহে হেৰি হয় মানে কনফিউজ হৈ থাকে আজি দেওবাৰ কিজানি বন্ধ হ'ল নেকি হয় না নহয় আজি কিবা হলিডে আছে নেকি এনেকে ভাবে সপ্তাহটোৰ গোটেই কেইদিনে খোলা থাকে সপ্তাহৰ গোটেই কেইদিনে খোলা থাকে দ্বিতীয় কথা কেতিয়াৰ পৰা কেতিয়ালৈ খোলা থাকে সেইটো কৈ দিছো সান ৰাইজেছ টু সানসেট বেলি ওলালে খোলা থাকে আৰু বেলি মাৰ গলে ই বন্ধ হয় যে কিনক আমি যেহেতু ৰংঘৰলৈ আহিছো ইয়াৰ যিখিনি মানে ইয়াত যিখিনি ডেকোৰেট হৈ আছে সেই বস্তুখিনি আঠ ধৰি যদি চাওঁ অসমীয়া শিপিনী যেটো বুটা বসা যেটো আৰ্হি সেইকাৰণে সমান্তৰাল গৃহবিন্যাস আৰ্হিৰে ইয়াৰ ডিজাইন বিলাক কৰা হৈছে সমান্তৰাল মানে চকচোন প্ৰথম যিখিনি অংশ দেখা পাইছে সেই অংশখিনি এনেকৈ স্কোৱাৰ হৈ এনেকৈ আহিছে দেখিছেনে হয় হয় সেইখিনিকে আকৌ ডাঙৰকৈ এটা সমান্তৰাল হৈ পেলাই এনেকৈ স্কোৱাৰ হৈ পেলাই এনেকৈ আহিছে এইখিনি বস্তু দেখিছেনে তাৰ পাছত আকৌ এনেকৈ ধৰি লওক ডাঙৰ সমান্তৰাল হৈ বস্তু আহিছে সেইকাৰণে আৰু ইয়াত গছ লতা লতিকা সেইবিলাকৰ ডিজাইনহে দেখা পোৱা যায় সেই লতা ফুলৰ আৰ্হিত এনেকৈ যে দিছে সেইবিলাক লতা ফুল বুলি কোৱা হৈছে এই এনেকৈ আগলৈ আগবাঢ়ি থকা এইবিলাক যে দেখিছে এইবিলাকক বুটা বুলি কোৱা হৈছে আৰু ওপৰৰ যিটো স্লাইড ডিজাইনৰ যিবিলাক আছে সেইবিলাকত সন্মুখ ভাগত ফেঁচা সন্মুখ ভাগত আপোনাৰ বিভিন্ন জীৱ জন্তুৰ মুখ সন্মুখ ভাগত এনেকৈ দি পেলাই তাক ডিজাইন কৰা হৈছে এই তলৰ যিখিনি মহল আপুনি ক'ব বিচাৰিছে যে আমাৰ অসমীয়া শিপিনীসকলে তাঁতশালত যি বুটা বাচিছে ইয়াতো সেই সময়তো সেই আৰ্হিৰে এইখিনি নিৰ্মাণ কৰিছে এইবিলাক বুটা আৰ্হি দিছে নাই এইবিলাক বুটা অকণমান হেৰিবলৈ হেৰিছে আৰু এই ফালৰ পৰা আমি চাওঁ আহক আৰু আপোনাৰ শিৱসাগৰত থকা যিমানখিনি ঐতিহাসিক মানে আপোনাৰ ধৰি লওক ৰংঘৰ কাৰেংঘৰ যিমানবিলাক আছে এই সকলোবোৰ আপোনাৰ কি কয় বৰা চাউল কণী সেইবোৰ দিয়ে বনোৱা হৈ আছে না তাত ইয়াত যিখিনি বস্তু দিছে এইডোখৰত দেখাই দিব পাৰি সেই বস্তুটো মই কৈ দিছোঁ সকলোৱে প্ৰায় জানে এই কথাটো হৈছে এইবিলাক শামুকৰ বাকলি সেইবিলাক দেখিছেনে ইয়াতো আছে শামুকৰ বাকলি দেখিছেনে শামুকৰ বাকলি অৰ্থাৎ এই শামুকটো হৈছে আমাৰ হেৰি শামুকটো নহয় জোনা শামুকটোহে জোনা শামুকটোৱে এনেকৈ যিটো আমাৰ নদীবিলাকত পায় লখিমপুৰৰ ছাইডে এতিয়াও সেই শামুকপুৰি চূণ খায় মাটিমাহ গুড় মেথি বেল শিলিখা চূণ বৰা চাউল
তাৰপৰা হাঁহৰ ডিম বৰালি মাছ আৰু সেইবিলাক ডাইৰেক্ট সানি বনাইছে বুলি ভাবি থাকে কিন্তু ডাইৰেক্ট সানি নহয় সেইবিলাক গেলাই থৈ পেলাইহে তাৰ অনুপাত এটা দি চুকি দি এই যিটো কৰাল তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু তেওঁলোকে সেইটো সময়ত কৰাল বুলি কৈছিল আৰু এই ফুলখিনিও সেই একে ধৰণে নিৰ্মাণ কৰিছে একে ধৰণে নিৰ্মাণ কৰিছিল আমি এইডোখৰৰ পৰা এটা স্লাইড এনেকৈ দেখুৱাই দিওঁ এটা মিনিং এটা ক'ব বিচাৰিছোঁ একচুৱেলি এই যিটো স্লাইড দেখা পাইছে এপিনে এটা হাতীয়ে এটা মহৰ লগত যুঁজ কৰিবলৈ ফেৰ পাতিবলৈ ধৰাগতে হৈছে সাধাৰণতে জন্তুৱে যেতিয়া যুঁজ কৰে ফেৰ যেতিয়া পাতে মহে যদি আন এটা বস্তুৰ লগত ফেৰ পাতে নেগুৰডাল লাং খাই যায় ইয়াতো নেগুৰ সেইটো মুদতে আছে আৰু শিংটো আগৰ এনেকৈ দি আছে ইটোও শিঙে এনেকৈ যুঁজ কৰিব বিচাৰিছে এটা কথা চাওকচোন মহেহে যুঁজ কৰে মহে হাতীয়ে লাগিছে মহেহে যুঁজ কৰে হাতীয়েহে লাগে যদি আমি চাওঁ এফালে যদি এটা হাতী থৈ দিওঁ এফালে যদি এটা মহ যদি যুঁজ কৰিবলৈ দিওঁ সাধাৰণতে আমি কোনটো জিকিব বুলি ভাবিম সাধাৰণতে আমি ভাবিম যে হাতীটো জিকিব কাৰণ মহটোতকৈ হাতীটো শক্তিশালী ডাঙৰ ষ্ট্ৰং এতিয়া কথাটো হ'ল কি পাৰফেক্টলি এডোখৰত যদি এটা হাতী যদি থোৱা হয় এটা যদি মহ যদি যুঁজ কৰিবলৈ লৈ অহা যায় সাধাৰণতে মাউতাৰ যদি হাতীটো লৈ আহে আৰু মহক গোৱালজনে যদি মহটো লৈ আহে সাধাৰণতে মহটো দেখি এই হাতীটো লৰ মাৰে বেছিভাগ লৰহে মাৰে এই ডাঙৰ জন্তুটো যেতিয়া লৰ মাৰিলে সৰুটো দেখি হাঁহি উঠিলে নাই হাঁহি নিশ্চয় উঠিল সেই হাঁহিৰকে কোৱাইছে ৰং আৰু সেই ৰং ক'ত পায় এইটো ঘৰত পায় সেইটো হৈছে ৰং ঘৰ এতিয়া মূল কথাটো হৈছে তেনেকুৱা এতিয়া স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ বনোৱাইছিল তেতিয়াহ'লে ৰুদ্ৰসিংহই কাঠৰ যিবিলাক ৰংঘৰ বনাইছিল তাৰ অৱশেষ এই ৱালৰ কাষে কিছুমান কাঠৰ খুঁটাৰ অৱশেষ পোৱা গৈছিল আমি ময়ো দেখিছিলোঁ আৰু সেইবিলাকৰ যিটো কনষ্ট্ৰাকশ্যন এতিয়া দেখা পোৱা নাযায় আৰু ৰংঘৰ কোনে বনাইছিল বুলি ক'লে ৰূপহী পথাৰত স্বৰ্গদেউ প্ৰমত্ত সিংহই এই ৰংঘৰ নিৰ্মাণ কৰিছিল শাল কাঠেৰে কোনে বনাইছিল বুলি ক'লে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ কথা আহি যায় এতিয়া আমি এইটো চাইডেদি ভিতৰলৈ যাওঁ এটা বুৰঞ্জীত এটা কথা স্পষ্ট কওকচোন বুৰঞ্জীত আমি পাইছিলোঁ যে প্ৰথম ৰংঘৰটো কিন্তু আপোনাৰ কাঠেৰে নিৰ্মাণ হৈছিলে পিছতহে আপোনাৰ এই ধৰি লওক আপুনি যেনেকৈ কৈছে বৰা চাউল শামুক গুড় সেইখিনি পিছত সেইটো নিৰ্মাণ হৈছিল নেকি নহয় প্ৰথমে ৰুদ্ৰসিংহই এইখন হৈছে পথাৰখন ৰূপহী পথাৰ হয় এই ৰূপহী পথাৰখনতে কাঠেৰে ৰংঘৰ নিৰ্মাণ কৰিছিল য'ত বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল য'ত বিভিন্ন ধৰণৰ আমাৰ মানে গাঁওবিলাকত চলি থকা বিভিন্ন খেল তেওঁলোকে উপভোগ কৰাইছিল ইয়াত পাতিছিল আৰু তেওঁলোকে চাইছিল ডাঙৰীয়াসকলে আৰু চাইছিল দ্বিতীয় কথা হৈছে যিটো শেন চৰাই কণুৱা চৰাই যুঁজ সেইটো সেই ক্ষেত্ৰত যদি চোৱা যায় শেন আৰু কণুৱা চৰাইটো ডিঙিটো দীঘল শেন চৰাইটো সাধাৰণতে মানে গম পায়ে বাৰু শেনটো কেনেকুৱা যে কি নহওক যেতিয়া শেন আৰু কণুৱা যুঁজ কৰিবৰ কাৰণে এনেই তেওঁলোকে যুঁজ নলগায় তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে আৰু সেই প্ৰশিক্ষণ দিয়া গাঁওবিলাক এতিয়াও আছে শিৱসাগৰত সেইকাৰণে শেন চৰাই প্ৰশিক্ষণ দিয়া যিবিলাক গাঁও আছিল ৰজাদিনীয়া এতিয়াও শেনচোৱা গাঁও বুলি কোৱা হয় শেনচোৱা বুলি কয় এতিয়া যেতিয়া বাউল দিয়া বুলি কয় যেতিয়া ইয়াত শেনবিলাক লাইন পাতি বান্ধি থয় সেই মানে শেন যুঁজ লগোৱাৰ আগমুহূৰ্তত তেতিয়া স্বৰ্গদেৱে সেই শেনৰ গৃহতৰ লগত আগেদি পাৰ হৈ আহি কথা বতৰা পাতে তেওঁলোকক যেনে লগত কথা বতৰা পাতে সেই কথা বতৰা পাতোতে সোধে এইবাৰ শেনৰ কি হ'ব তেতিয়া শেনৰ যিবিলাক প্ৰশিক্ষক বা মালিকে শেন চৰাই যিজনে প্ৰশিক্ষণ দি তেওঁ যুঁজ লগাবলৈ আনিছে তেখেতে ডাইৰেক্টলি উত্তৰ নিদিয়ে যে মোৰ শেনটোৱে জিকিব বুলি তেওঁলোকে কয় যে এইবাৰ শেনৰ এজাত হয় তাৰমানে শেনেহে জানে জিকিব নে নিজিকে যেনেকৈ আমাৰ খণ্ড বাক্য জতুৱা ঠাঁচ আছে শেনৰ এজাত সেই কথাটো যে কয় কাৰণ যদি শেনে তেওঁতো জিকিব নাই বুলি সোধোতে তেওঁতো যদি জিকিব বুলি কয় যদি নিজিকে কণুৱাৰ লগত তেতিয়া কি হ'ব তেওঁতো ৰজাঘৰৰ পৰা বাঘ ঢকা খাব বা ৰজাঘৰৰ পৰা শাস্তি প্ৰদান কৰা হ'ব সেইকাৰণে তেওঁ আন এটা ইংগিত দিয়ে আৰু চকু খুলি দিয়াৰ লগে লগে শেন চৰাইজনীয়ে ডাইৰেক্ট কণুৱা চৰাইয়ে য'ত মাছ খাই থাকে ডাঙৰ অংশবিলাক এতিয়াও আছিল ৰূপহী পথাৰত আমিও অলপ মানে যিবিলাক মানে পানীৰ ডুঙা হৈ থকা পুখুৰীৰ চিন আকাৰে আগতে এইবিলাক মানুহধুনো নাছিল নহয় এতিয়া সেইবিলাক মানুহধুনো হৈ গ'ল সেই আমিও দেখিছিলোঁ সেইবিলাকত মানে কিছুমান পানীৰ ডাঙৰ মানে পুখুৰী টাইপ অংশ আছিল আৰু সেইবিলাকতে মাছবিলাক এৰি দিছিল আৰু
সেই মাছবিলাক এই দিয়াৰ লগে লগে কণুৱা চৰাইটোক তাত উৰি সেই মাছৰ ফাললৈ যাবলৈ দিছিল খাদ্য মাছটো ধৰিবৰ কাৰণে তাৰপিছতে সেই খেনৰ গিহঁতেও খেন এৰি দিয়ে আৰু দুইটা চৰাই উৰিবলৈ ধৰে উৰি পেলাই দুইটাই ফাইট কৰে আৰু খেনে যেতিয়া তেওঁক আক্ৰমণ কৰি কণুৱাটো মৰাৰ পাছত খেনজনীয়ে সেই কণুৱাটো লৈ পেলাই বা আহি পেলাই গিহঁতৰ হাতত পৰিবহি লাগিব তেতিয়াহে সেইটো খেন মানে জয়ী হৈছে বুলি কওঁ কিছুমান খেন ঘূৰিও নাহে সেই ধৰণৰ ৰজাই সেইবিলাকহে চাইছিল সেইবিলাকৰ পৰা প্ৰকৃতিৰ পৰা যিবিলাক কথা তেওঁলোকে শিকিছিল বা সমাজখন সেই সময়ত তেনেকৈ চলিছিল আৰু যুদ্ধ বিগ্ৰহৰ কথাবিলাকো তেওঁলোকে সেই প্ৰকৃতিৰ যুঁজৰ পৰাই শিকিছিল দ্বিতীয় কথাটো হৈছে এই যিখিনি এই শ্লাইডখিনিৰ এটা বিশেষত্ব আছে এতিয়া সাধাৰণতে আপোনাক যদি মই সুধোঁ এনেকুৱা জন্তু কিবা দেখিছেনে বাৰু ফ্ৰণ্ট চাইডটো মুখখন চাই দিয়কচোন ডিঙিৰ পৰা অলপ বেলেগ ঘৰিয়ালৰ যেন লাগে এইডোখৰ পৰা আপুনি চাওকচোন জন্তুৰ দৰে লাগে এইটো আঁঠুকাহী নিচিনা এইটো মানে এনেকৈ বস্তুটো জন্তুৱে শুলে এনেকৈয়ে শুৰে বাৰু এইটো বস্তু ঠেংকেইটা আগলৈ থাকে এই এনেকুৱা ধৰণৰ জন্তু আছে জানো ফ্ৰণ্ট চাইডৰ ঘৰিয়ালৰ গোটে ই এটা কাৰ্টুন প্ৰণালীৰ নিচিনা এটা ষ্ট্ৰাকচাৰ হয় কাৰণ ই এটা বহু মিনিং বুজাই আছে যেনেকৈ বাতৰি কাগজৰ কাষতেই হওক বা যিখিনিয়ে আৰ্ট কৰি সৰু এটা আৰ্টৰ মাজেদি গোটেই সমাজখনক চিম্বলাইজ কৰি থাকে যেনেকৈ মাস্ক পিন্ধিলে মানুহক কি উঠে মানুহজন মানে মাস্ক এটা পিন্ধাৰ লগে লগে যেনিবা এটা সিংহৰ মাস্ক পিন্ধিছে হয়নে নহয় বা এটা গৰুণ্ডপক্ষী বা চৰাই মাস্ক পিন্ধিছে হোৱাৰ লগে লগে এটা ভিউটো কি হয় দুটা মিনিং আহি পৰে নে নপৰে সেই চৰিত্ৰটো প্ৰকাশ কৰে নে নকৰে ঠিক তেনেকৈ এই ফ্ৰণ্ট চাইডটো ক্ৰক'ডাইল ৰাখিছে এইটো ধৰি লওক জন্তুৰ গতে ৰাখিছে এই বস্তুটো যদি পিন্ধি এটা ছ'চিয়েল প্লেটফৰ্মত আহে মানুহবিলাকৰ মনত এটা হাঁহি উঠে নুঠে উঠিবই হয়নে নহয় উঠিবই দেখি পেলাই লাগে উঠিবই সেই সমাজখনক সেই হাঁহিৰ খোৰাক ৰং দিবৰ কাৰণে আনন্দ দিবৰ কাৰণে কি কৈছে ইয়াৰ ষ্ট্ৰাকচাৰো সেইটো ডিজাইনতে বনোৱা হৈছে সেইকাৰণে ৰং ইয়াত কোনো ধৰণৰ ৰিলিজিয়াছ ষ্ট্ৰাকচাৰ দেখা পোৱা নাযায় সকলো ৰং মানে আনন্দ হাঁহি ধেমালি ৰং সেই ৰং আহিলে ক'ত পাব এই ষ্ট্ৰাকচাৰ এই ৰংঘৰৰ বাকৰি এই ৰংঘৰ ৰজাই চাব দৰ্শকে চাব পাৰ্টিচিপেট কৰিব সেই গোটেই কথাখিনি ৰূপহী পথাৰত এটা কালচাৰেল এটা আন্দোলন হৈছিল মানে এটা হেৰিটেজ এটা বৃহৎ মহামিলন হৈছিল আৰু সেই সময়ৰ কাৰণেই ৰুদ্ৰসিংহক মানে সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় নৰ্থ ইষ্টৰ বিভিন্ন ঠাইৰ পৰা সেইবিলাক ব্যক্তিক একগোট কৰাইছিল জাতিটো গঢ়িছিল বৰ অসমৰ ভেটি মজবুত কৰিছিল সেই কিহে কৰিব সংস্কৃতিহে কৰে হয় নে সেইবিলাক কথা ৰংঘৰত জড়িত হৈ আছে এই ওপৰৰ ষ্ট্ৰাকচাৰটো দেখিছেনে আমি ভাবিছোঁ ডিজাইন এটা এনেকৈ দি দিলে একচুৱেলি এই ডিজাইনটো এখন বৰ্ণাও লুটি খুৱাই দিলে যিটো শ্বেপ হয় সেই শ্বেপটোত বনোৱা আছে আমি হৈছোঁ নদীপৰীয়া মানুহ নদীক লৈ আমাৰ সভ্যতা বিকাশ হয়নে নহয় আৰু গতিকে আমি নদী খৰালিমহীয়া কি হয় এখন নাও লুটি খুৱাই থোৱাৰ শ্বেপটোত বনোৱা মানে চোতালত থৈ দিয়া হয় তাত আলকেটেৰা দিয়া হয় বা এনেকৈ সেই বাৰিষা আহিলৰ বাবে প্ৰস্তুত কৰা হয় সেই যিটো শ্বেপ সেই শ্বেপটো আনি পেলাই ৰংঘৰ ডিজাইনত তেওঁলোকে সংস্থাপিত কৰিছে তাৰমানে পূৰ্বৰ পৰিকল্পনা নক্সা এই কথাবিলাক ইয়াৰ লগত জড়িত হৈ আছে মানে ধৰি লওক খৰাঙত বাৰিষা ছিজন হ'লে নাওখন পানীত দিয়ে আৰু খৰাং ছিজন হ'লে পানীৰ পৰা উঠাই নাওখন আমি দেখোঁ এনেকৈ বাঁহ দুডাল পাই উবুৱাই থৈ থ'লে তলৰ ছাইডৰ ষ্টাইলটো সেইটোত সেই ডিজাইনটোত বনোৱা আছে এটা বৰনাওখনক দেখুওৱা হৈছে বৰনাওৰ ডিজাইন ওপৰৰ অংশটো মগৰী চোৱা তাৰ শেষৰ ফাললৈ মগৰ আৰু ইপিনে আপোনাৰ পূবা পশ্চিমাকৈ আছে আৰু এই বেক চাইডে ৰূপহী পথাৰ আৰু আমি এতিয়া ওপৰলৈ উঠি যাওঁ আমি ওপৰলৈ উঠি যোৱাৰ লগে লগে কথা এটা আমি পাতি যাওঁ যে আজিকালি ধৰি লওক ইঞ্জিনিয়াৰ বহুত ওলাইছে হয়নে এইটোতো আজি প্ৰায় বহুত বছৰ আগতে নিৰ্মাণ হৈছিল কিমান ভূমিকম্প ই সহ্য কৰিছে হয়নে কিন্তু আজিকালি যিমানবোৰ ধৰি লওক আধুনিক যুগত ধৰি লওক বিল্ডিং বনাইছে বহুতো বিল্ডিং ধৰি লওক ভূমিকম্পত বা আছাম টাইপ ঘৰো ভাগি যোৱা পৰিলক্ষিত হয় কিন্তু ইয়াৰ ষ্ট্ৰাকচাৰটো এনেকুৱাকৈ তেতিয়াই নিৰ্মাণ কৰিছিল যে আজিলৈকে ভূমিকম্পই কোনো ক্ষতি কৰিব পৰা নাই সেইটোত আপুনি কি ক'ব বিচাৰে সাধাৰণতে ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থাবিলাক বৰ ষ্ট্ৰংকৈ ৰংঘৰত আছে ইয়াৰ বেছটো চালে গম পাব ইয়াৰ খুঁটাবিলাক আগলৈ আগবাঢ়ি আছে সাধাৰণতে যদি আগলৈ আগবাঢ়ি থাকে আৰু সাধাৰণতে এইখন এখন ৱাল আৰু এইখন এখন ৱাল এই খুঁটাটো একেবাৰে ভিতৰ ফাললৈ দিব পাৰিলেহেঁতেন
এই বাহিৰ ফাললৈ দিছে এটা বেলেঞ্চ ৰাখিছে ইয়াৰ ষ্ট্ৰাকচাৰবিলাক খুঁটাবিলাক বাহিৰ ফাললৈ দিয়াৰ কাৰণে ই বহুত ষ্ট্ৰং হয় আৰু চেণ্টাৰ পইণ্টৰ সাধাৰণতে কি ষ্টাইলত আছে এনেকৈ ধেনু ভুৰীয়াকৈ বস্তুটো ষ্ট্ৰাকচাৰ আছে আৰু মাজৰ অংশত এটা এইটো ছাইডৰ পৰা ইটাখিনি দিয়ে এনেকৈ দিয়ে আৰু এইটো ছাইডৰ পৰা ইটাখিনি দিয়ে এনেকৈ দিয়ে আৰু সেই এনেকৈ দিয়াৰ এইটো এটা ষ্ট'নৰ যিটো কি ষ্টাইল যিটো আছে সেই কি ষ্টাইল ছিষ্টেমত থকাৰ কাৰণে ওপৰৰ ফালৰ পৰা বেলেঞ্চ দিলে ইটাখিনি এনেকুৱাকৈ হৈ থকাৰ কাৰণে এইপিনে প্ৰেছাৰ পাই থাকে আৰু ইটাখিনি এনেকুৱা হৈ থাকে কাৰণে এইপিনে প্ৰেছাৰ পাই থাকে ই সম্পূৰ্ণ চেণ্টাৰ পইণ্টত পূৰা বেলেঞ্চটো নাখায় কাৰণ ই এটা ধেনুভুৰীয়া হয় আৰু কি ষ্টাইল ছিষ্টেমত আছে আৰু ইয়াৰ খুঁটাবিলাক আগবঢ়া হয় আৰু খুঁটাবিলাক সাধাৰণতে ডিষ্টেঞ্চবিলাক যদি চাই এই গ্ৰাউণ্ড ফ্ল'ৰৰ যিটো এটা নক্সা এনেকৈ গৈ আকৌ এনেকৈ গৈ যিটো এনেকৈ যিটো হৈছে সেইবিলাকৰ কাৰণে ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থা আছে যাৰ কাৰণে এই বস্তুটো একো নহয় হয় হয় ঠিক আছে আমি এতিয়া ওপৰলৈ যাওঁ ওপৰত কি আছে আমি সেইখিনি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম এই অংশটো যে দিছে এই অংশটো ঠেককৈ দিছে দেখিছেনে এই অংশটো এইকাৰণে ঠেককৈ দিছে যাতে হাতীটো আহে হাতীত যদি স্বৰ্গদেউ আহে হাতীৰ পিঠিৰ পৰা লাহেকৈ ওপৰৰ ফালেদি এনেকৈ উঠি ষ্টেপলৈ উঠি যাব পাৰিব বুজি পাইছোঁ বুজিলেনে এইখিনিত মানে হাতীটো সোমাই যায় হাতীটো সোমাই যায় লাহেকৈ হাতীৰ পিঠিৰ পৰা একদম স্বৰ্গদেউ ইটাত ভৰি দি একদম পূৰা এইখিনি খহি গৈছে নেকি এইখিনি পুৰণা কিছুমান হেৰি হৈছে বাৰু ডিজাইন নাইকিয়া হৈছে এই অংশত ডিজাইনটো ভালকৈ চাওকচোন ভালকৈ দেখিছেনে এইটো হৈছে বুটা বচা দেখিছেনে এইটো যিখিনি বুটা বাচা এই এনেকৈ আমাৰ গামোচাত যে এনেকৈ বুটা বাচা থাকে সেই বুটা বা মেখেলাত যে আমাৰ হেৰি আছে দহিটোত বন্ধা নিচিনা দিছে নাই বা বুটা আমাৰ সাধাৰণতে বুটা বচা বুলি কয় ৰিং বাই ৰিং কৰিছে তাৰমানে এই বস্তুবিলাক অসমীয়া আমাৰ কাপোৰৰ অসমীয়া সাজ পোছাকৰ অসমীয়াসকলৰ সেই বোৱনীসকলৰ সেই সময়ৰ বিভিন্ন চানেকিৰ ফুলৰ ডিজাইন এই ৰংঘৰত সন্নিৱিষ্ট হৈছে ইয়াতে বহিছিল সেইফালে ৰূপহী পথাৰ আছিল হাজাৰ হাজাৰ হাতী থিয় হৈ আছিল এই হাতী যুঁজ কৰিবৰ কাৰণে হাজাৰ হাজাৰ মহ থিয় হৈ আছিল সেই সময়ত বিভিন্ন ধৰণৰ ঠাইৰ পৰা মানুহ আহিছিল চাবৰ কাৰণে আৰু ইয়াতে শেন চৰাই কণুৱা চৰাই যুঁজ পাতিছিল আৰু সেইখনেই হৈছে ৰূপহী পথাৰ আৰু এই ৰূপহী পথাৰৰ এই অংশটো লাহেকৈ দেখাই দিছোঁ সেইটো সময়তো আমি এইবিলাক ঘৰ দেখা পোৱা নাছিলোঁ এতিয়াহে এইবিলাক আহিছে এতিয়া যে ৰূপহী পথাৰত যে ধৰি লওক পকী ৱাল মাৰি আছে সেইখিনি এতিয়া সেই ৰংঘৰৰ মাটিয়ে নে এইখিনি এতিয়া ৰংঘৰৰ প্ৰকল্প যিটো মানে হেৰি কৰিছে চৰকাৰে যোনটো ব্যৱস্থা সেইখিনি মানে নিৰ্মাণ হৈ আছে নিৰ্মাণ চলি আছে তেতিয়া ভাল পাব এটা প্ৰকল্প হ'লে ভাল হ'ব ভাল হেৰি কৰিছে এইফালে চাওকচোন এইফালৰ পৰা যদি চাই এখন দুখন তিনিখন চাৰিখন পাঁচখন আমি হেৰি দেখা পালোঁ দুৱাৰ দেখা পালোঁ দুৱাৰবিলাকৰ বিশেষত্ব হৈছে কি আপুনি যিডোখৰতে থিয় নহওক কিয় আপুনি সকলো ফালে সাধাৰণতে দেখে চাৰিওফালে দেখে এতিয়া আমি ওপৰৰ মহলত আছোঁ আৰু এই অংশৰ পৰা আমি চাইছোঁ আৰু পূবফালৰ পৰা পশ্চিমলৈ আমি এনেকৈ এবাৰ ঘূৰাই দিলে চবফালে দেখিছোঁ হয়নে নহয় যে কি নহওক ৰংঘৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল ৰূপহী পথাৰত 1746 বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰু সেই শাল কাঠৰ যিবিলাক ঘৰৰ অৱশেষ বৰ্তমান দেখা পোৱা নাযায় ৰংঘৰ বুলি ক'লে ৰাস্তাটোৱে এনেকৈ গ'লেও এনেকৈ মানুহে এপাক চাই যায় গাড়ীখন শ্ল' কৰি এইখিনি তথ্য বাকী আৰু কিবা যদি ক'বলগীয়া আছে ক'ব আপোনাৰ ম'হ যুঁজটো সেই তেতিয়াৰ পৰা আজিলৈকে ইয়াত পাতি আহিছে পাতে বৰ্তমানো ধৰি লওক বহাগ বিহুৰ সময়ত পাতে নে মাঘত পাতে মহটো যুঁজ হয় এই পথাৰবিলাকত যুঁজ হয় এইবছৰো পাতিছিল নে পাতে ইয়াৰ ফিৰত পাতে নে এইডোখৰত নাপাতে এই বেক চাইডে ইটো চাইডে পাতে এইটো চাইডে পাতে এতিয়া এইবাৰ ইয়াত পাতিব নোৱাৰিব এইবিলাক হৈ গ'ল নহয় আৰু ইফালে অৰ্থাৎ এখন ৰূপহী পথাৰ সিফালে ডাউনটো আছে চলা পথাৰৰ পৰা সিটো চাইডে আছে জেৰেঙা পথাৰ ধেৰ আছে আজিৰ ভিডিঅ'টোত আমি যেতিয়া এফালে অহা যোৱা কৰোঁ ৰংঘৰটো মাত্ৰ চাইহে যাওঁ এইটো ৰংঘৰ কিন্তু ৰংঘৰো যে ইমানখিনি কথা থাকিব পাৰে আজিলৈকে
আমি জনা নাছিলোঁ বা আপুনি হয়তো বহুতে জানিব পাৰে আৰু বহুতে হয়তো নাজানিবও পাৰে গতিকে ভিডিঅ'টো চাই আপোনালোকে বহুতখিনি কথা আৰু তথ্য লাভ কৰিবলৈ সক্ষম হ'ল বুলি আমি আশা কৰিছোঁ আশা কৰোঁ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পায় আপোনালোকে সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ সেই আহোমৰ সেই ঐতিহাসিক ৰংঘৰৰ কথা অসমৰ প্ৰতিটো চুকে কোণে সকলোৱে গম পায় বিশ্ববাসীয়ে যাতে সেইখিনি কথা গম পায় থেংক ইউ ধন্যবাদ